এইটো কছাৰী ৰজাৰ ৰাজপ্ৰসাদ মই ৰজা তুমি ৰাণী কেনেকুৱা লাগিব মজা লাগিব ন এই বিশেষ ঠাইটুকুৰাত উপস্থিত হয় সাংঘাতিকভাৱে অভিভূত হৈ পৰিছোঁ কাৰণ হাই হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আজি শহুৰ দেউতাৰ পদূলিৰ পৰাই এটা ভিডিঅ' আৰম্ভ কৰিলোঁ মোৰ ভিডিঅ'টোৰ আজি সহযোগী কেমেৰামেন হৈ থাকিব মোৰ মানুহজনী আৰু মই বিশ্বজ্যোতি শইকীয়াই আজি আপোনালোকক এটা ব্যতিক্ৰম ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম কাৰণ আজি মই গৈ আছোঁ এক বিশেষ ঠাইলৈ যি ঠাইত আপোনাৰ পৌৰাণিক কছাৰীদিনীয়া ৰাইজৰ ভগ্নাৱশেষ আছে গতিকে আপোনালোকক আজি এক পুৰণি কালৰ এক যুগলৈ এক সময়লৈ আজি আপোনালোকক মই সকলোকে লৈ যাম গতিকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব গতিকে ভিডিঅ'টো পলম নকৰোঁ আপোনালোকৰ অনুমতি পালে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আহক এইখিনিতে অকণমান ৰ'ব লাগিব কিয়নো ট্ৰেইন এখন অহাৰ সময় হৈছে গতিকে ৰেল গেটখন পৰি আছে গতিকে যান জঁটৰ বা গাড়ীসমূহ আবদ্ধ কৰা হৈছে ইয়াৰ পিছতে আমি বৰপথাৰ টাউনৰ মাজেদি যাত্ৰা আৰম্ভ কৰিলোঁ সেই বিশেষ ঠাইটুকুৰালৈ বৰপথাৰ টাউনৰ পৰা বোধ কৰোঁ 12-13 কিলোমিটাৰমান হ'ব নেকি চাগে সেই এই ঠাইটুকুৰালৈ ৰাস্তা পদূলিসমূহ এতিয়াও ইমান উন্নত হোৱা নাই যিমান ভাল হ'ব লাগিছিল সিমান ভাল হোৱা নাই তথাপিও শেহতীয়াকৈ ইয়াত চেন কেভেল বা শিল পেলাই ৰাস্তাসমূহ অকণমান যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিছে কিন্তু আগলৈ আশা কৰিছোঁ এই ৰাস্তাসমূহ আৰু উন্নত হওক যিহেতু এখন বিশেষ পৰ্যটনৰ স্থল আমি এই নিৰিবিলি পৰিৱেশৰ মাজেদি যাত্ৰা আৰম্ভ কৰি বিশেষ ঠাইটুকুৰালৈ আমি গৈ আছোঁ ইয়াৰ পৰা হয়তো বৰ বেছি দূৰ নাই আৰু এই পালোহি আৰু 1 কিলোমিটাৰ আধা কিলোমিটাৰমান গ'লেই হয়তো আমি সেই ঠাইটুকুৰা পামগৈ বৰপথাৰ টাউন হৈ টেঙানীলৈ যোৱা মূল পথেদি আহিলে এইখিনিতে বাওঁফালে ঘূৰি দিলে হ'ল এটা তিনিআলি আছে আৰু নামফলক আছে গতিকে আহিলে ঠাইটুকুৰা উলিয়াবলৈ বৰ বিশেষ অসুবিধা নহয় অৱশেষত আহি নিৰ্দিষ্ট ঠাইটুকুৰা পালোহি গতিকে বেছি পলম নকৰোঁ আহক আমি যিখিনি বস্তু আমি চাবলৈ খুব আগ্ৰহ কৰি আছিলোঁ গতিকে সেই পৌৰাণিক কীৰ্তিচিহ্নসমূহ আমি চাম গতিকে পলম নকৰোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সাৱধানে দেই পৰিলে কোনে ৰিস্ক ল'ব মই কিন্তু লোৱাত নাই আহিছা আৰু আহোঁ বুলি কৈছা লৈহে আহিছোঁ ইমান নকৰা এখন খুলি ল'লে হ'ল বিশেষ ঠাইটুকুৰাত উপস্থিত হয় সাংঘাতিকভাৱে অভিভূত হৈ পৰিছোঁ কাৰণ সেই তাহানিৰ ৰজাদিনীয়া দিনবোৰলৈ উভতি গৈছোঁ মনটো উভতি গৈছে এক কল্পনাৰ মাজত মই এই মুহূৰ্তত মই উঠি বাঢ়ি ফুৰিছোঁ তাহানিৰ দিনত এই ৰাজপ্ৰসাদ বনাওঁতে কিমান আপোনাৰ সুনিপুণভাৱে আৰু কিমান কাৰিকৰী কৌশল প্ৰয়োগ কৰা হৈছিল ইয়াৰ ইটাবিলাক পাতল পাতল চেপেটা পাতল আৰু খুব সম্ভৱ এই ইটাবিলাক আজিৰ দৰে ইটা গাঁথনি কৰোঁতে তাহানিৰ দিনত চাগে সেই মাটিমাহ ডিম এনেকুৱা ধৰণৰ বস্তুবিলাকে প্ৰয়োগ কৰিছিলে কাৰণ আজিৰ যুগৰ দৰে চিমেণ্টৰ ব্যৱস্থাটো তেতিয়া নাছিলে কিন্তু খুব অটুটভাৱে ইয়াৰ গাঁথনিবিলাক কৰা হৈছে যিবিলাক আজিৰ দিনত চিমেণ্টটো চাগে ইয়াৰ সময়পক্ষ নহ'ব ইমান ভাল গাঁথনি এটা কৰিব নোৱাৰিব কাৰণ আজি চব শ বছৰৰ পৰা এনেকৈ থকাৰ পিছতো কাৰণ কিমান বছৰ ই মাটিৰ তলত পুত গৈ আছিল তাৰ কোনো ঠিকনা নাই তাৰ পিছতো পুৰাতত্ত্ব বিভাগে খনন কৰি আজি এই উদ্ধাৰ কৰাৰ পিছতো এয়া চব অক্ষতভাৱে এতিয়াও আছে গতিকে
খুব ভাবিবলগীয়া কথা আৰু ভাল লগা ধৰণৰ কথা গতিকে আপোনালোকক দেখুৱাবলৈ পাই মই নিজেও খুব ভাল পাইছোঁ আহকচোন আগবাঢ়ি যাওঁ এই সমগ্ৰ বিস্তৃত অঞ্চলত কিছুমান টিলা আছে আৰু য'তেই টিলা আছে তাতেই খান্দিলেই কিছুমান ভগ্নাৱশেষ পোৱা যায় আপোনালোকে দেখিছে আৰু এইবিলাকো কিছুমান টিলা আছিল খান্দোতে এই ভগ্নাৱশেষবিলাক ওলাইছে আৰু ইয়াৰ মাজতে এটা গাঁত আছে এই গাঁতটো কিহৰ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই মই জনাত এই খনন কাৰ্যত উদ্ধাৰ হোৱা কিছুমান মুদ্ৰা শিলালিপি আদিত তাহানি কছাৰী ৰজাৰ নাম লিপিবদ্ধ থকা পোৱা গৈছে সেইকাৰণে এয়া কছাৰী ৰাজ্যৰ সাম্ৰাজ্য বুলি ঠাৱৰ কৰা হৈছে বহুত দিনৰ পৰা এই ঠাইটুকুৰালৈ অহাৰ এটা আগ্ৰহ আছিলে হেঁপাহ পুহি ৰাখিছিলোঁ কিন্তু সময় আৰু সুবিধাৰ অভাৱত আহিব পৰা নাছিলোঁ আজি শ্ৰীমতী আৰু মই দুয়ো একেলগে আহি আজি আপোনালোকক ভিডিঅ'টোৰ যোগেদি এই ঠাইটুকুৰা দেখুৱাবলৈ পাই মই খুব ভাল লাগিছে মনটো আৰু মই নিজেও খুব অভিভূত হৈ পৰিছোঁ ইয়ালৈ আহি চিন্তা কৰকচোন কল্পনা কৰকচোন কিমান এটা ভাল লগা কথা আপুনি এই ৰাজদৰবাৰত উপস্থিত হৈছে ৰজাৰ সন্মুখত পালি পহৰীয়া চিপাহী চন্তৰীৰে ভৰি থকা এখন ৰাজদৰবাৰ য'ত কছাৰী ৰাজ্যৰ ৰাজসিংহাসনত বিৰাজমান আৰু আপুনি এজন সাধাৰণ প্ৰজা হিচাপে ৰজাৰ সন্মুখত থিয় হৈ আছে কেনেকুৱা লাগিব বাৰু ভাবিলে ভাবকচোন কল্পনা কৰক মই কল্পনা কৰিছোঁ আৰু মই সেই অনুভৱটো মোৰ মনৰ মাজত হৈছে কাৰণ মই নিজেই আজি ইয়াত আহি উপস্থিত হৈছোঁ এই মুহূৰ্তত মই সেই কছাৰীৰ ৰাজদৰবাৰত উপস্থিত আছোঁ আহক ভিডিঅ'টো আৰু অকণ আগবাঢ়ি যাওঁ আৰু ক'তনো কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াৰ পিছত এইফালে দেখিছে এটা লুংলুঙীয়া বাট গৈছে হাবিৰ মাজেৰে সেইফালেও এটা কিছু ভগ্নাৱশেষ আছে বুলি গম পাইছোঁ আহকচোন আগবাঢ়ি যাওঁ সেইফালে কি আছে চাবলৈ চেষ্টা কৰোঁ জানিবলৈ চেষ্টা কৰোঁ এনেকুৱাবিলাক হেৰিয়াতে ভয় সভাৰ দি পেলাই বুজিছা নাই এনেকুৱাবোৰ হেৰিয়াতে ভয় সভাৰ দি পেলাই দিব লাগিব এই গোটেই অঞ্চলটোত কছাৰী সাম্ৰাজ্যৰ যিখিনি অস্তিত্ব ভগ্নাৱশেষ তাৰ কোনো কম নাই আপুনি যেনিয়ে যায় তেনিয়ে মাত্ৰ কছাৰী ৰাজ্যৰ তাহানিৰ সেই ভগ্নাৱশেষ দেখা পাব আপোনাৰ এইফালে দেখিছে এই গোটেই অঞ্চলটো কিছুমান জলাশয়ৰ মাজত এই অঞ্চলটো আছে ওখ ঢিপ সদৃশ আৰু এই অঞ্চলটোৰ আচলতে সেই সময়ত যি সময়ত কছাৰী ৰজাই ইয়াত ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বা ইয়াত তেখেতৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে খুব সুপৰিকল্পিতভাৱে তেখেতে কামবোৰ কৰিছিলে এই সাম্ৰাজ্য ইয়াত প্ৰতিষ্ঠা কৰিছিলে কাৰণ এই জলাশয়ৰ মাজত এই চাৰিওদিশে ঘেৰি ৰখা জলাশয়েৰে এক ইয়াক সুৰক্ষা প্ৰদান কৰিছে গতিকে ক'ব লাগিব খুব দূৰদৰ্শিতাৰে এই সাম্ৰাজ্যখন তেখেতে কছাৰী ৰজাই ইয়াত প্ৰতিষ্ঠা কৰিছিলে আপোনালোকে দেখিছে এক বিস্তৃত জলাশয় আছে আপুনি ইফালেও চাব পাৰে ইফালে মই দেখুৱাম আপোনালোকক যেনি জলাশয়ৰ মাজত এই গোটেই সাম্ৰাজ্যখন প্ৰতিষ্ঠিত গতিকে আহকচোন এইফালেও কিছু ভগ্নাৱশেষ আছে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম পুৰাতত্ত্ব বিভাগে গোটেই এই ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত এতিয়াও এই যিটো আপোনাৰ বাউণ্ডেৰী ৱাল দেখিছে ইয়াত যিটো সংৰক্ষণ কৰি ৰাখিছে চৰকাৰ অসম চৰকাৰে বা পুৰাতত্ত্ব বিভাগে ইয়াৰ উপৰিও ধনশিৰি মহকুমাটোৰ বিভিন্ন অঞ্চলত এতিয়াও কছাৰী ৰাজ্যৰ বিভিন্ন অস্তিত্ব থকাৰ তেখেতসকলে অনুমান কৰিছে সন্দেহ প্ৰকাশ কৰিছে স্থাৱৰ কৰিছে গতিকে অকল এয়াই নহয় এই অঞ্চলৰ এক বিস্তৃত এলেকাত এই কছাৰী ৰাজ্যৰ সাম্ৰাজ্যৰ অস্তিত্ব আছে বুলি তেখেতসকলে নিৰূপণ কৰিছে আৰু তাৰ আশংকা কৰিব পাৰি কাৰণ যেনিও গ'লে আপোনালোকে ইয়াৰ ভগ্নাৱশেষ হওক কছাৰী ৰাজ্যৰ ধ্বংসস্তূপ হওক বা বিভিন্ন কীৰ্তিচিহ্নবিলাক দেখা পোৱা যায় আৰু ইয়াত দেখিছে আপোনালোকে বিভিন্ন মাটিৰ ঢোপবিলাক আছে আৰু এই ঢোপবিলাকৰ মাজত যে তেনেকুৱা কছাৰী ৰাজ্যৰ বা পৌৰাণিক ৰজাদিনীয়া কীৰ্তিচিহ্ন যে লুকাই আছে এতিয়াও সেই কথা সন্দেহ প্ৰকাশ কৰিছে গতিকে এতিয়াও বহুত কাম বাকী আছে ইয়াত এটা মন্দিৰ থকাৰ তেখেতসকলে অনুমান কৰিছিলে মন্দিৰৰ এইবিলাক যিবিলাক আমাৰ কি ক'ব মন্দিৰৰ খুঁটা বা পিলাৰ তেনেকুৱা ধৰণৰ কিছু ইয়াত ভগ্নাৱশেষ তেখেতসকলে উদ্ধাৰ কৰিছিলে এইবোৰ খনন কাৰ্য এতিয়াও অসম্পূৰ্ণ হৈ আছে আৰু বহুত কাম বাকী আছে আৰু খান্দিলে হয়তো বহুত কিবা কিবি ইয়াৰ পৰা উদ্ধাৰ কৰিব পৰা যাব এয়া দেখিছে ওপৰ ভাগত কিছুমান
ভগ্নাৱশেষ উদ্ধাৰ কৰিছে। তললৈ খান্দিলে চাগে আৰু বহুত কিবা কিবি ওলোৱাৰ আশংকা আছে। গতিকে পুৰাতত্ত্ব বিভাগৰ কাম কাজ আগবাঢ়ক আৰু কিবা কিবি আমি বহুত কিবা কিবি দেখিবলৈ পাম বুলি আশা কৰিছোঁ। মই মানুহজনে সুধোচোন কেনেকুৱা লাগিছে ইয়ালৈ আহি। হয় কেনেকুৱা লাগিছে? এইফালে এইফালে আহা। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে বহুত ভাল লাগিছে। নিজকে হেৰি লাগিছে নেকি একদম কছাৰী ৰাইজৰ ৰাণী নিচিনা লাগিছে নেকি? ৰাণী লিখিয়া লগা নাই কিন্তু কি ক'ম। আচ্ছা এই ধৰি লোৱা এইফালে ধৰি লোৱা এইটো কছাৰী ৰজাৰ ৰাজপ্ৰসাদ। মই ৰজা তুমি ৰাণী। একদম পালি পোহৰীয়া দাস দাসী চন্তৰীৰে ভৰি আছে। কেনেকুৱা লাগিব নকবা মজা লাগিব ন? মজা মানে সাংঘাতিক মজা লাগিব দেই, ভাবিয়ে ভাল লাগিছে। আচ্ছা সঁচাকৈ চিৰিয়াছলি কৈছোঁ, খুবেই ভাল লাগিছে আহি আৰু সুযোগ সুবিধা পাই আপোনালোকো আহিব। এনেকুৱা ঠাইবিলাক আপোনালোকে চাবলৈ পালে হয়তো আপোনালোকেও ভাল পাব। আজি ফটককৈ আমাৰ কোনো পৰিকল্পনা নাছিলে, ফটককৈ থিৰাং কৰিলোঁ, আহিছিলোঁ সৰু দেউতাৰ ঘৰত ফুৰিবলৈ আৰু তাৰ পৰা বৰ বেছি দূৰ নহয়। গতিকে ওলাই আহিয়ে ফটককৈ ভাবিলোঁ যে এওঁক ক'লোঁ ব'লা এপাক ফুৰি আহোঁ, চাই আহোঁ সেই ঠাইটুকুৰা। আৰু দুয়ো খুব পৰিকল্পনা নোহোৱাকৈ ফটককৈ আহি এই ঠাইটুকুৰা ওলালোহি আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো আহিব, ভাল পাব। এইফালে এটি সংগ্ৰহালয় আছে। ইয়াত কিছুমান বস্তু সংৰক্ষণ কৰা আছে যিবিলাক ইয়াৰ খনন কাৰ্যত উদ্ধাৰ হৈছিল। আহকচোন কিনো ইয়াত সংৰক্ষণ কৰা আছে চাওঁ বাৰু। আপোনালোকে দেখিছে এয়া কিছুমান শিলালিপি আছে, প্ৰতিমূৰ্তি আছে দেৱ দেৱীৰ, লগতে জাত আকৃতিৰ কিছুমান বস্তু আছে। এইবিলাক কি মই ঠিক ধৰিব পৰা নাই। বিশেষকৈ কাৰোবাক সুধিবলৈ ইয়াত কোনো নাই। সেই শিলটোত এটি পদচিহ্ন দেখিছোঁ, সেয়া হয়তো কোনোবা কছাৰী ৰজাৰ পদচিহ্ন হ'ব। ইয়াৰ উপৰি এই বাকচবিলাকতনো কি আছে সেই কথা জানিবলৈ মোৰো আগ্ৰহ থাকি গ'ল। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই অঞ্চলটোৰ সংৰক্ষণৰ ব্যৱস্থাত দেখি পেলাই মই বৰ বিশেষ সন্তুষ্ট হ'ব পৰা নাই। আশা কৰিছোঁ আগলৈ চৰকাৰে ইয়াৰ সুব্যৱস্থা ল'ব আৰু সংৰক্ষণৰ সুব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ। ইয়াৰ ওচৰে পাঁজৰে আৰু বহুত কিবা কিবি ক'ৰবাত মঠ মন্দিৰ মূৰ্তি আদি উদ্ধাৰ হৈছে। সেইবোৰ অঞ্চললৈ যাবলৈ আজি সময় নহ'ব। গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। তথাপি মই কৈছিলোঁ যে বাউণ্ডেৰী ৱালৰ বাহিৰতো বহুত ঠাইত ভগ্নাৱশেষ উদ্ধাৰ হৈছে। ইয়াৰ ঠিক সন্মুখতে এটি মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছিল। সেইভাগকে দেখুৱাই আজি মই আপোনালোকৰ পৰা বিদায় ল'ম। আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ বা পৰৱৰ্তী ভিডিঅ'টো পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে ন'টিফিকেশ্যন বেলটো টিপি থ'ব যাতে ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। এয়া হৈছে এটি মন্দিৰৰ ভগ্নাৱশেষ।